নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে মই ছায়া এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছো। আজি বহু দিনৰ বিৰতিৰ অন্তত তোমালোকৰ কাৰণে মই লৈ আহিছো 2021 চনৰ অসমীয়াৰ পেপাৰখন। এইখন আলোচনা কৰিম, গতিকে তোমালোকে আটাই ভিডিঅ'টো শেষলৈকে চাই থাকিবা। এইখন 2021 মেট্ৰিকৰ অসমীয়াৰ পেপাৰ, গতিকে ইয়াত দিয়া আছিল গ্ৰুপ এ মূল্যাংক 75। ইয়াত দিয়া আছে তোমালোকে চাবা যে 1 নম্বৰত অতি চমু উত্তৰ লিখা বুলি দিছে। ইয়াত নম্বৰ দিছে 1 নম্বৰকৈ, আৰু ইয়াত তোমালোকে অতি চমু উত্তৰ যেহেতু দিয়া হৈছে, গতিকে তোমালোকে অকল প্ৰশ্নৰ উত্তৰটো লিখিলেই হ'ব। ক নম্বৰ, কলেজীয়া সময়ৰ পৰাই ডিম্বেশ্বৰ নেওগে কোনখন আলোচনীত প্ৰবন্ধ আৰু কবিতা প্ৰকাশ কৰে? উত্তৰটো লিখিবা বাঁহী। খ নম্বৰ, সুকুমাৰ কলাৰ ভিতৰত কোনটো শিল্পক বেছি স্থায়ী বোলা হৈছে? চিত্ৰশিল্প। এবাৰ চাবা 2 নম্বৰ দিছে চমু উত্তৰ লিখা, গতিকে চমু উত্তৰ লিখা বুলি দিয়াৰ লগে লগে তোমালোকে এই কথাখিনি যিখিনি উদ্ধৃত কৰা হৈছে এইখিনি তোমালোকে তাত লিখি ল'বা। প্ৰথমতে ইয়াত 2 নম্বৰকে দিয়া আছে যিহেতু। ক নম্বৰ, এইখিনি কাম তেওঁলোকৰ কাৰ্যকৰী শিক্ষাৰ একতি পাঠ মাথোন। কোনখিনি কাম তেওঁলোকৰ অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ কাৰ্যকৰী শিক্ষাৰ একতি পাঠ বুজাই লিখা। ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে ছাত্ৰ জীৱন আৰু সমাজ সেৱা নামৰ পাঠটোৰ ডিম্বেশ্বৰ নেওগদেৱে লিখা সেই পাঠটোৰ পৰা তোমালোকে পঢ়ি ল'বা আৰু উত্তৰটো লিখিবা। খ নম্বৰ, ভাৰতৰ বুৰঞ্জীত কেনেকৈ স্থানীয় আৰু বহিৰাগতৰ মাজত এটা সাংস্কৃতিক সমন্বয় গঢ়ি উঠিছিল? চমুকৈ লিখা। এইটো তোমালোকৰ ভাৰতীয় সংস্কৃতি নামৰ পাঠটোৰ হেম বৰুৱাদেৱে লিখিছিল, গতিকে তাত চাই ল'বা আৰু পাঠটো পঢ়ি ল'বা ভালদৰে। 3 নম্বৰত আছে, সংস্কৃতি হৈছে কোনো এটা জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা। লেখকে সাংস্কৃতিক জাতিৰ বা সমাজ এখনৰ জীৱন প্ৰতিভা বুলি কিদৰে ক'ব বিচাৰিছে? বুজাই লিখা। ইয়াতো তোমালোকক 3 নম্বৰ দিয়া আছে, গতিকে এই পাঠটো তোমালোকৰ ভাৰতীয় সংস্কৃতিৰ ওপৰতেই নিৰ্ভৰ কৰা হৈছে, আৰু এই প্ৰশ্নটো তোমালোকে কিতাপত চাই ল'লে গম পাবা, আৰু এই প্ৰশ্নটো অলপ দীঘলীয়াকৈ লিখিবা। 4 নম্বৰ দিয়া আছে, তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। ইয়াত 4 নম্বৰ দিয়া আছে, গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালদৰে পঢ়ি ল'বা প্ৰশ্নটো আৰু তাৰ মাৰ্কিং যিমান আছে সেইটোও চাই ল'বা। ক নম্বৰ, ছাত্ৰসকল দেশৰ ভৱিষ্যত, আশা ভৰসাৰ কলি। কথাষাৰৰ তাৎপৰ্য বুজাই লিখা। গতিকে ইয়াতো তোমালোকে এই কথাখিনি উদ্ধৃত কৰি ল'বা আৰু তাৰপিছত ব্যাখ্যা কৰিবা। খ নম্বৰ, উত্তৰ ভাৰতীয় ভাস্কৰ্যৰ বিষয়ে তোমাৰ পাঠ্যপুথিৰ সহায়ত লিখা। ছাত্ৰ ছাত্ৰীসকল, 1 নম্বৰ প্ৰশ্নটোৰ উত্তৰ তোমালোকৰ ভাৰতীয় সংস্কৃতিতেই আছে, গতিকে তোমালোকে এইটো পাঠ্যপুথিৰ সহায়তে লিখিব লাগিব। 5 নম্বৰটো দিয়া আছে অতি চমু উত্তৰ লিখা। এই চমু উত্তৰসমূহত তোমালোকে অকল প্ৰশ্নৰ উত্তৰটোৱে লিখিবা। 1 নম্বৰ দিয়া আছে। ক নম্বৰ, কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম কি? চেৰন। খ নম্বৰ, কুঁৱলীৰ দেউতাকে কিয় কম্পিউটাৰটো উপহাৰ স্বৰূপে দিছিল? উত্তৰ, 9ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱা বাবে। 6 নম্বৰত দিয়া আছে তোমালোকৰ চমু উত্তৰ দিয়া। ইয়াত 2 নম্বৰ আছে, গতিকে এই প্ৰশ্নটোৰ উত্তৰটো তোমালোকে কেনেধৰণে লিখিব লাগিব মই দি দিছোঁ। ভাইৰাছ কি? ভাইৰাছ হৈছে ধ্বংসাত্মক অভিপ্ৰায়েৰে প্ৰস্তুত কৰা এক ধৰণৰ কম্পিউটাৰ প্ৰগ্ৰাম। 7 নম্বৰ চমু উত্তৰ দিয়া, যিহেতু চমু উত্তৰ দিয়া বুলিয়ে দিছে তোমালোকে লিখিবা। ক নম্বৰত আছে, ইণ্টাৰনেটৰ সহায়ত কুঁৱলীয়ে কি কি নতুন অভিজ্ঞতা আহৰণ কৰিলে? প্ৰশ্নটোত যিহেতু 2 নম্বৰ আছে, তোমালোকে ইণ্টাৰনেটত তিতা মিঠা নামৰ পাঠটোৰ পৰা ডক্টৰ প্ৰণয় দত্তই লিখা, গতিকে তোমালোকে চাই ল'বা তাত আৰু লিখি লিবা কি কি অভিজ্ঞতা আহৰণ কৰিছিল। খ নম্বৰ, কুঁৱলীয়ে হাঁহি হাঁহি মাক দেউতাকৰ সমস্যাৰ নিমিষতে সমাধানৰ পথ প্ৰশস্ত কৰিলে। মাক দেউতাকে কি কি সমস্যা কুঁৱলীয়ে নিমিষতে সমাধান কৰিছিল? গতিকে এই পাঠটো তোমালোকৰ ইণ্টাৰনেটৰ তিতা মিঠা নামৰ পাঠটোতে আছে, গতিকে তোমালোকে লিখিবা কুঁৱলীয়ে হাঁহি হাঁহি মাক দেউতাকৰ সমস্যাৰ নিমিষতে সমাধানৰ পথ প্ৰশস্ত কৰিলে, আৰু কি কি সমস্যা কৰিলে তোমালোকে তাত আছেই কিতাপখনত, গতিকে তোমালোকে লিখি দিবা। 8 নম্বৰটো চাবা, তলৰ যিকোনো এটাৰ প্ৰশ্নৰ উত্তৰ লিখা। ইয়াত দিয়া আছে 4 নম্বৰ, যিহেতু 4 নম্বৰ দিয়া আছে নিশ্চয় এই প্ৰশ্নটোৰ অলপ দীঘলীয়াই হ'ব, গতিকে তোমালোকে পাঠটোত চাই ল'বা। ক নম্বৰ, ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ ছাত্ৰীৰ জীৱনত কেনে প্ৰভাৱ পেলাব পাৰে? পাঠটোৰ আধাৰত বুজাই লিখা।
এইটো তোমালোকৰ ইণ্টাৰনেটৰ তিতা মিঠা নামৰ পাঠটোৰ পৰাই দিয়া হৈছে। 6 নম্বৰ, এটা কথাই কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিলে। কি কি কথাই কুঁৱলীৰ মনত শংকাৰ সৃষ্টি কৰিছিল পাঠৰ সহায়ত বুজাই লিখা। যিহেতু যিকোনো এটা দিছে, তোমালোকে যিকোনো যিটো সহজ পোৱা সেইটোৱে লিখিবা। 9 নম্বৰ, তলত যিকোনো এটা প্ৰশ্নৰ অতি চমু উত্তৰ লিখা। ইয়াত 1 নম্বৰ দিয়া আছে, চমু উত্তৰ মানে তোমালোকে বুজি পাইছা, অকল উত্তৰটো। ক নম্বৰ, তোমাৰ পাঠ্যপুথিৰ অন্তৰ্গত বৰগীতটি কোনে ৰচনা কৰা? শ্ৰী শ্ৰী মাধৱদেৱ। খ নম্বৰ, জিকিৰৰ ৰচক কোন? আজান ফকীৰ। 10 নম্বৰটো চাবা, তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। এইটো চমু উত্তৰ, গতিকে তোমালোকে লিখিবা 2 নম্বৰ আছে, ক নম্বৰ, বৰগীতৰ দুটা লক্ষণ উল্লেখ কৰা। ইয়াত যিহেতু ক বুলি দিছে আৰু দুটা লক্ষণ উল্লেখ কৰিবলৈ দিছে, তোমালোকে 1 আৰু 2 বুলি লিখিবা। বৰগীতৰ দুটা লক্ষণ হৈছে 1, বৰগীতসমূহৰ ৰচনাশৈলী ব্ৰজাৱলী ভাষাৰ। 2, বৰগীতসমূহ হ'ল শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। খ নম্বৰটো চাবা, আজান ফকীৰৰ কবি পৰিচয় লিখা। জিকিৰ নামৰ কবিতাটোত যিহেতু কবি পৰিচয় দিয়া আছে, তাৰ পৰাই তোমালোকে ধুনীয়াকৈ লিখিবা। 11 নম্বৰটো তোমালোকক দিয়া আছে, ক তোমাৰ পাঠ্যপুথিত থকা বৰগীতটিৰ মূল ভাৱ লিখা। ইয়াত দিয়া আছে 3 নম্বৰ, গতিকে তোমালোকে বৰগীতটোৰ মূল ভাৱটো মুখস্থ কৰিবা আৰু ধুনীয়াকৈ লিখিবা। নাইবা খটো দিয়া আছে, সজাৰ মইনাটিৰ অনেক যুগুতি, দেওমাৰি পাৰ হ'লে এৰিলি প্ৰীতি। কবিতাফাঁকিৰ অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। এই সজাৰ মইনাটিৰ অনেক যুগুতি, দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি, এই কথাখিনিৰ দ্বাৰা কি বুজাব বিচাৰিছে সেই কথাখিনি তোমালোকে ধুনীয়াকৈ লিখিবা। 12 নম্বৰটো, তলত যিকোনো এছোৱা ব্যাখ্যা কৰা। ইয়াত 4 নম্বৰ দিয়া আছে। ক নম্বৰ, আতুৰ ভৈলহ হৰি বিষয় বিকলে, কৰিয় উদ্ধাৰম চৰণ কমলে। গতিকে তোমালোকক ইতিমধ্যে মই ব্যাখ্যা কেনেকৈ লিখিব লাগে তাক দি থৈ দিছোঁ, গতিকে মোৰ ভিডিঅ'বিলাক চাবা। ইয়াত লিখিবা প্ৰথমতে সংগতি, তাৰপিছত প্ৰসংগ আৰু তাৰপিছত হৈছে ব্যাখ্যা। ধুনীয়াকৈ লিখি যাবা। খ নম্বৰ, মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণীৰ ঘাট, বেহাব নোৱাৰে তাত মায়াই ভেটেবাট। তোমালোকে ছাত্ৰ ছাত্ৰীসকল সকলো কবিতাবিলাক ভালদৰে চাবা আৰু তাৰ মাজতেই তোমালোকৰ এই এছোৱা ব্যাখ্যা আহিব। 13 নম্বৰ, সৈয়দ আব্দুল মালিকৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? বেডুইন। ইয়াত 1 নম্বৰ দিয়া আছে। 14 নম্বৰ চাবা, অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত। ইয়াত দিয়া আছে 3 নম্বৰ, কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা। আৰু এই কথাখিনিও তোমালোকে প্ৰথমতে উত্তৰটো লিখাতে এই কথাখিনি উদ্ধৃত কৰি ল'বা। 15 নম্বৰটো দিয়া আছে, মই অসমীয়া কবিতাটোত অসমৰ অতীত গৌৰৱৰ চানেকি কিদৰে ফুটি উঠিছে বুজাই লিখা। কবিতাটো যিহেতু ধৰি দিয়া আছে মই অসমীয়া বুলি, গতিকে তাত অসমৰ অতীতৰ গৌৰৱবোৰ কেনেকৈ ফুটাই তুলিছিল, গতিকে এই কথাখিনি তোমালোকে কবিতাটোৰ আৰম্ভতে লিখি ল'বা। আৰু এইখিনি দিয়া আছিল 4 নম্বৰ। 16 নম্বৰটো দিয়া আছে, ক তলত যিকোনো এটা শব্দৰ সন্ধি ভাঙা। ইয়াত 3টা দিয়া আছে, গতিকে যিকোনো এটাৰে সন্ধি ভাঙিব লাগে। তথাপিতো মই 3টাই কৈ দিছোঁ তোমালোকক। উমানন্দ, উমা যোগ আনন্দ, মহোৎসৱ, মহাযোগ উৎসৱ, সমন্বয়, সমযোগ অন্বয়। ইয়াত এডাল হস্যন্ত থাকিব। খ নম্বৰ, তলৰ যিকোনো এটাৰ বেয়া বাক্য সমাহৰ নাম লিখা। ইয়াতো 3টা দিয়া আছে, তোমালোকে যিকোনো এটাৰহে উত্তৰ কৰিবা। 1 নম্বৰ দিয়া আছে। গুৰু শিষ্য, এইটো তোমাৰ গুৰু আৰু শিষ্য, গতিকে এইটো হ'ব তোমাৰ দ্বন্দ্ব সমা। পঞ্চনত, এইটো হৈছে 5টা নদীৰ সমাহাৰ দিগ্গু সমা। খেতি পথাৰ, খেতিৰ পথাৰ, গতিকে এইটো হৈছে তোমাৰ ষষ্ঠী তৎপুৰুষ। গ নম্বৰটো চাবা, তলত দিয়া যিকোনো এটা শব্দৰ ন বা হ হোৱাৰ কাৰণ লিখা। 1 নম্বৰ আছে, এইটো তোমালোকক দিয়া হৈছে নত্যবিধি আৰু সত্যবিধি কিয় হৈছে। কন্ত, ইয়াত তোমাৰ ত বৰ্গৰ কোনো বৰ্ণৰ লগত যুক্ত হ'লে দন্ত ন মূৰ্ধন্য ন হয়। প্ৰণামটো, ইয়াত মূৰ্ধন্য নটো হোৱাৰ কাৰণ হৈছে এই প্ৰণামটো স্বাভাৱিকতে হৈছে। বৃষ, এই শব্দটো তোমাৰ ৰিকাৰ থকাৰ কাৰণে তোমাৰ দন্ত ন মূৰ্ধন্য ন হৈছে। খ নম্বৰ, যথাস্থানত জ্যোতিচিহ্ন বহুৱা। ৰীতাই ক'লে মই কিতাপ পঢ়োঁ। ৰীতাই ক'লে, ইয়াত কমা দিবা, এই বাক্যটোত ঊৰ্ধ্বকমা আৰম্ভ কৰিবা, ঊৰ্ধ্বকমা শেষ কৰিবা, লগতে দাৰি দিবা।
নম্বৰ তলৰ যিকোনো এটা শব্দৰ বিপৰীতাৰ্থ শব্দ লিখা। ইয়াত 3টা দিয়া আছে, তোমালোকে মাত্ৰ এটা শব্দৰহে বিপৰীত শব্দ লিখিবা। হ্ৰাস বৃদ্ধি, উৎকৃষ্ট নিকৃষ্ট, অতিবৃষ্টি অনাবৃষ্টি। 6 নম্বৰ এটা শব্দত প্ৰকাশ কৰা, যিকোনো এটা। ইয়াতো তোমালোকক 3টা দিয়া আছে, তোমালোকে মাত্ৰ যিকোনো এটাহে কৰিবা। যিকোনো পক্ষ নলয়, সেইটো হৈছে নিৰপেক্ষ। যাৰ দয়া মমতা নাই, নিৰ্দয়। যি কথা কোৱা উচিত নহয়, অকথ্য। 6 নম্বৰ তলত দিয়া বাক্যটি সৰল বাক্যলৈ পৰিৱৰ্তন কৰা। ইয়াত 2 নম্বৰ দিয়া আছে, তোমালোকে লিখিবা সৎ লোকক ঈশ্বৰে দয়া কৰে। 42 নম্বৰ তলৰ যিকোনো দুটাৰ অৰ্থ প্ৰকাশ হোৱাকৈ একোটি বাক্য ৰচনা কৰা। 2 নম্বৰ দিয়া আছে, পানীৰ তলৰ কাঁইট, চকু ৰোৱা, বাটকুৰি বা। এই বাক্যকেইটাৰ তোমালোকে একোটা বাক্য ৰচনা কৰিবা আৰু এইকেইটা তোমালোকে ৰচনা বিচিত্ৰাত বা আন ব্যাকৰণতো পাবা। 17 নম্বৰ তলৰ যিকোনো এটা প্ৰশ্নৰ উত্তৰ লিখা। 4 নম্বৰ দিয়া আছে, প্ৰথমটো দিয়া আছে ক নম্বৰ, ভাৱ সম্প্ৰসাৰণ কৰা। কথাত কটা যায়, কথাত বতা পায়। যিহেতু ভাৱ সম্প্ৰসাৰণ কৰিবলৈ দিছে, গতিকে তোমালোকে এই কথাখিনি কি দাঙি ধৰিছে বা কি প্ৰতিপন্ন কৰা হৈছে তোমালোকে ধুনীয়াকৈ লিখি ল'বা। খ নম্বৰ তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পুথিভঁৰালৰ অভাৱৰ বাবে কেনেধৰণৰ অসুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ তুমি ছাত্ৰ একতা সভাৰ সম্পাদক সম্পাদিকা হিচাপে এখন আবেদন লিখা। আৰু আবেদনত ইয়াত উল্লেখ কৰিছে, আবেদনখনত তোমাৰ নাম ঠিকনা লিখিব নালাগে। তোমালোকে ধুনীয়াকৈ প্ৰথমতে আৰম্ভ কৰিবা প্ৰতি মাননীয় যিকোনো নিজৰ প্ৰধান শিক্ষকলৈ তোমালোকে লিখি যাবা। গ নম্বৰ বানপানীৰ বাবে তোমাৰ অঞ্চলৰ বিদ্যালয়সমূহৰ ঘৰ দুৱাৰ, ডেস্ক বেঞ্চ, খেলপথাৰ আদি নষ্ট হোৱা, সেইবোৰৰ তৎকালীন মেৰামতিৰ বাবে শিক্ষা বিভাগৰ দৃষ্টি আকৰ্ষণ কৰি স্থানীয় বাতৰি কাকতৰ সম্পাদকলৈ এখন প্ৰতিবেদন লিখা। বানপানীৰ কাৰণে তোমালোকৰ বিদ্যালয়ৰ নিশ্চয় ঘৰ দুৱাৰ, ডেস্ক বেঞ্চ কিছুমান আমাৰ অনিষ্ট হয় আৰু এই অনিষ্ট হোৱাৰ কেনেকৈ মেৰামতি কৰিব পাৰোঁ আৰু এই কথাখিনি তোমালোকে উল্লেখ কৰি শিক্ষা বিভাগলৈ আৰু লগতে বাতৰি কাকতলৈ সম্পাদকলৈ এখন প্ৰতিবেদন লিখিবা। 18 নম্বৰটো তোমালোকক দিয়া আছে, তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত এখনি ৰচনা লিখা। নম্বৰ দিয়া আছে 8 নম্বৰ। ক নম্বৰত দিয়া আছে অসমৰ প্ৰাকৃতিক সম্পদ। ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই পইণ্টসমূহৰ ওপৰতহে ৰচনাখন লিখিব লাগিব, গতিকে পইণ্টসমূহ লক্ষ্য কৰিবা। আৰম্ভণি, প্ৰাকৃতিক সম্পদ কাক বোলে আৰু এই কেই প্ৰকাৰৰ, গতিকে এইখিনি আৰম্ভ কৰিবা। সম্পদৰাজিৰ বিৱৰণ, সম্পদৰাজি আমাৰ কি কি ধৰণৰ সম্পদ আছে অসমৰ, গতিকে তোমালোকে এইখিনি লিখিবা। বনজ সম্পদ, খনিজ সম্পদ, শিল্পজাত সম্পদ, এই সকলোৰে বিৱৰণ তোমালোকে ধুনীয়াকৈ দিবা। আৰু ৰক্ষণাবেক্ষণৰ ব্যৱস্থা, এই বনজ সম্পদ বা খনিজ সম্পদ বা আন সম্পদসমূহ আমি কেনেধৰণে ৰক্ষণাবেক্ষণ কৰিব লাগে এইখিনি তোমালোকে উল্লেখ কৰিবা আৰু সামৰণিখিনি তোমালোকে ধুনীয়াকৈ লিখি দিবা। খ নম্বৰত লিখাই আছে তুমি ভালপোৱা এখনি গ্ৰন্থ। ইয়াত দিয়া আছে আৰম্ভণি, গ্ৰন্থ পৰিচয় আৰু বিষয়বস্তু, ভাল লগাৰ কাৰণ, সামৰণি। তোমালোকে ছাত্ৰ ছাত্ৰীসকল মোৰ ডেছক্ৰিপশ্যনত দিয়াই আছে এই ৰচনাখনিৰ লিংক তোমালোকে চাই ল'বা। গ নম্বৰ ছাত্ৰ ছাত্ৰী আৰু সমাজসেৱা। আৰম্ভণি, সমাজসেৱাৰ আৱশ্যকতা, ছাত্ৰ ছাত্ৰীৰ দায়িত্ব, সামৰণি। তোমালোকৰ এই বিষয়টো ছাত্ৰ জীৱন আৰু সমাজসেৱা নামৰ পাঠটোৰ পৰাও তোমালোকে অলপ লিখি দিব পাৰিবা। আৰম্ভণি কেনেকৈ কৰিবা, ছাত্ৰসকলে সমাজৰ কাৰণে কি কৰিব লাগে, সমাজসেৱাৰ আৱশ্যকতা কিয় আছে, আমাৰ ছাত্ৰ ছাত্ৰীৰ দায়িত্ব কি সমাজ এখনৰ ওপৰত, আৰু সামৰণি তোমালোকে ধুনীয়াকৈ কৰি ল'বা। তাৰপিছত চাবা 19 নম্বৰ প্ৰশ্নটো, বৈচিত্ৰ্যময় অসম নামৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ চমু পৰিচয় দিয়া। ইয়াত দিয়া আছে 3, এটাত 3 কৈ দিয়া আছে, গতিকে যিহেতু দুটা জনগোষ্ঠীৰ বিষয়ে লিখিব দিছে তোমালোকক 3 কৈ দিছে 6 নম্বৰ। গতিকে যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে তোমালোকে ভালদৰে চাই ল'বা আৰু তোমালোকে তাৰ ওপৰত টকা এটা লিখিবা। 20 নম্বৰ তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিশেষভাৱে বৰঙণি যোগোৱা একোজনকৈ ব্যক্তিৰ বিষয়ে চমু টকা লিখা। অসমৰ যিহেতু জনগোষ্ঠীৰ ভিতৰত বহুতো মহান মহান ব্যক্তি আছে, তেওঁলোকে আমাৰ অসমক কেনেধৰণে বৰঙণি যোগাইছে তাৰ ওপৰত তোমালোকে লিখিব লাগিব। যিকোনো দুজন ব্যক্তিৰ বিষয়ে তোমালোকে ভালদৰে চাই ল'বা।
ছাত্ৰ ছাত্ৰীসকল গ্ৰুপ বিত ইয়াত প্ৰাচীন সাহিত্যৰ যিবিলাক প্ৰশ্ন আছে লগতে ইয়াত ব্যাকৰণৰো কিছু সন্নিৱিষ্ট কৰা হৈছে আৰু এইখিনি মই পাৰ্ট 2 দি দিম। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নমস্কাৰ।